হে গাইজ, আজি পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজি আছে 11টা আৰু পূৰা। আজি গৈ আছোঁ শিঙৰি গুপ্তেশ্বৰ মন্দিৰত যাম আৰু যিটো আমাৰ বিশ্বকৰ্মাৰ ঘৰ আছে, বিশ্বকৰ্মাৰ ঘৰ মানে বিশ্বকৰ্মা মন্দিৰ, তাতে যাম। আপোনালোকক ক'ম আজি অলপ ভিডিঅ'টো হিষ্টৰিকেল টাইপৰ হ'ব। আপোনালোকে ব'ৰ নহ'ব, চাই থাকক ভিডিঅ'টো, ভাল লাগিব। মই মাজতে এণ্টাৰটেইনমেণ্টত দি থাকিম বাৰু, কিন্তু হ'লেও ব'ৰ নহ'ব, অলপ চাই থাকিব। আৰু এতিয়া মই গৈ আছোঁ, যাই থাকোঁতেতো ভিডিঅ' বনাব নোৱাৰিম, সেইটো কাৰণে তাতে একদম গুপ্তেশ্বৰ মন্দিৰত যাই আপোনালোকক লগ পাম। এতিয়া চাওক মই ক'ত আছোঁ। আজি ঘৰৰ পৰা নহয়, মই ৰাস্তাৰ পৰা চিংৰি যাই থাকোঁতে ৰাস্তাৰ পৰা ভ্লগ আৰম্ভ কৰিছোঁ। চাওক পূৰা একদম বাগানৰ মাজত আছে, এইবিলাক ব্ৰিটিছৰ দিনতে বনোৱা বাগান। ক'ম বাৰু আজি গোটেই কাহানী। যিটো গুপ্তেশ্বৰ মন্দিৰ আছে এইটো শিঙৰি পাহাৰত অৱস্থিত, কিন্তু মানুহে ভাবে কি মানুহে চবে গুপ্তেশ্বৰ মন্দিৰ বুলি নকয়, শিঙৰি মন্দিৰ বুলি কয়, কিন্তু আচলতে নহয়। এইটো মন্দিৰটোৰ নাম গুপ্তেশ্বৰ মন্দিৰ, কিন্তু শিঙৰি পাহাৰত জেগাখিনি শিঙৰি পাহাৰ বুলি কয়। পাহাৰ আছে যে এইবিলাক পাহাৰ, শিঙৰি পাহাৰত অৱস্থিত কাৰণে শিঙৰি বুলি কয়, কিন্তু আচলতে মন্দিৰটোৰ নাম গুপ্তেশ্বৰ মন্দিৰ হয়। আৰু তাৰ ওচৰৰে ঠিক 1.5 কিলোমিটাৰ দূৰত এয়া বিশ্বকৰ্মাৰ ঘৰ সেইটো আছে, মানে বিশ্বকৰ্মা মন্দিৰ। কেনেকৈ বিশ্বকৰ্মাৰ ঘৰৰ শিঙৰি মন্দিৰটো গুপ্তেশ্বৰ মন্দিৰটো কেনেকৈ বনিল, চব কাহানী আজি আপোনালোকক ক'ম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক, ব'ৰ নহ'ব। ঠিক আছে, প্ৰথমতে যাই পাই লওঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক মোৰ স্কুটিখনৰ নাম দিব দিছিলোঁ। আপোনালোকে চবে নাম দিছে, বহুতে নাম দিছে, কিন্তু মোৰ নিজৰ পচন্দ হৈছে। মানস মিত্ৰ বুলি কোৱা ল'ৰাটোৱে নাম এটা দিছে, পাৰ বুলি দিছে নামটো, আৰু এটা বেলেগ নাম দিছে, সেইটো মোৰ পচন্দ নাই। পাৰটো মোৰ পচন্দ হৈছে। মই মানসৰ কমেণ্টটো ইয়াতে দি দিম ছাইডত, আপোনালোকে চাব কি দিছিলে। আৰু তাৰ নামটো ভাল লাগিছে মোৰ। আজিৰ পৰা স্কুটিখনৰ নতুন নাম পাৰ। অ'কে, আজি পাৰৰ লগত এতিয়া গৈ আছোঁ, বলক শিঙৰি মন্দিৰলৈকে। ভিডিঅ'টো আৰম্ভ কৰিলোৱে, আকৌ এবাৰ আৰম্ভ কৰিছোঁ, বলক। এইটো ৰাস্তা দিয়ে যায় গুপ্তেশ্বৰ মন্দিৰ। এইখন চাওক চিংৰি পাহাৰ, ইয়াতে মন্দিৰটো অৱস্থিত, শিঙৰি পাহাৰত। এইখন চাওক, এইটোৱে গুপ্তেশ্বৰ মন্দিৰ। এইটো মন্দিৰ ভিতৰত, এইটো ওচৰত গণেশ মন্দিৰ। ইফালে দোকান চোকানবিলাক আছে আৰু আগফালেদি সোমাব নিদিয়ে, সেইকাৰণে পিছফাল দি আহিছোঁ, বলক। প্ৰথমতে চাওক, এই কুৱাটো চাওক, ৰ'ব চাওক, এইটো ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ কানেকশ্যন আছে। এইফালতে ব্ৰহ্মপুত্ৰ নদী আছে, জানে আপোনালোকে। আৰু এইটো ব্ৰহ্মপুত্ৰৰ কানেকশ্যন হৈ আছে। কাছও আছে কেইটামান, কাছকেইটা দেখিছেনে? এইকেইটা চাওক, কাছ। যদি ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ে, ইয়াতেও পানী বাঢ়িব বাৰিষাত। এতিয়া বাৰিষাত ব্ৰহ্মপুত্ৰৰ চাগে পানী বাঢ়িছে, সেইটো কাৰণে পানী বাঢ়ি আছে ইয়াতে। আৰু বহুত বস্তু আছে, বলক। এইটোৱে মন্দিৰ আৰু ভিতৰত, বলক আপোনাক কিছুমান বহুত ডেঞ্জাৰ বস্তু দেখাই আছোঁ। এইটো মন্দিৰত কুসুম্বৰ ভূঞাই পূজা কৰাৰ কাৰণে শংকৰদেৱ জন্ম পাইছিল। আৰু এই মন্দিৰটো ভগৱান বিশ্বকৰ্মাই বনাইছিল। এইবিলাক চাওক, এই চাকিখন দেখিছেনে? এইবিলাক চব ভগৱান বিশ্বকৰ্মাৰ দিনৰে চাকি হয়। এইবিলাক চাকি চাওক, ভগৱান বিশ্বকৰ্মাৰ দিনৰ চাকি। তাৰপিছত এইবিলাক নহয় বাৰু, এইবিলাক যে দেখিছে, এইবিলাক চাওক, এই শিৱলিংগ, এইবিলাক কিবা কিবি বনি আছে যে, সেই 2টা কলহ চাওক, এই কলহবিলাক চব ভগৱান বিশ্বকৰ্মাই বনাইছিল।
আৰু এই চাকিখোৰ চাওক, এই চাকিখোৰ পূৰা ভগৱান বিশ্বকৰ্মাই বনাইছিল। এই মন্দিৰটো ভগৱান বিশ্বকৰ্মাই শিৱৰ কাৰণে বনাইছিল। শিৱ আৰু আপোনালোকে জানেই চাগে, শিৱ আৰু বিশ্বকৰ্মা সখী আছিল, সেইটো কাৰণে শিৱক এইটো বিশ্বকৰ্মাই বনাই দিছিল। এইবিলাক চাওক, এইটো শিৱ, এইবিলাক বিশ্বকৰ্মাৰ দিনৰে বনোৱা শিল, ভাস্কৰ্য শিল্পী বুলি কৈছে এইবিলাকে। ইয়াতে মানে ভগৱান বিশ্বকৰ্মা আৰু শিৱ যেতিয়া সখী আছিল, তেতিয়া ভগৱান বিশ্বকৰ্মাই এইটো শিৱক মানে বনাই কাৰণে গিফ্টত দিছিল। আৰু যেতিয়া শিৱক গিফ্টত দিছিল আৰু ঘৰটো মানে ধৰি লওক বনাই দিছে। তাৰপিছত আৰু হনুমানে আহে, ভগৱান বিশ্বকৰ্মাই নিজৰ কাৰণে এটা ঘৰ বনাইছিল। সেই ঘৰটো ইয়াৰ পৰা কমেও 1.5 কিলোমিটাৰমান দূৰত। তাৰপিছত এদিন কি কৰিলে, শিৱক নিজৰ ঘৰটো বনাব মাতিলে, বিশ্বকৰ্মাৰ ঘৰটোৱে নিজৰ ঘৰ একদম মাতিলে। কিন্তু কি হ'ল, শিৱই সুধিলে যে, শিৱই গ'ল চালে ঘৰটো, চাই মেলি ক'লে কেনেকুৱা লাগিছে বুলি যেতিয়া বিশ্বকৰ্মাই সুধিলে, তেতিয়া শিৱই কৈছে, তই মোৰ ঘৰটো কি তই নিজৰ ঘৰ ভালকৈ বনাইছ, কিন্তু মোৰটোহে অলপ সেনেকৈ কিবা ক'লে আৰু, মানে মানুহৰ মুখত প্ৰচলিত কথা, সেইকাৰণে মই কৈছোঁ। সেনেকৈ ক'লে তেতিয়া কি কৰিলে, আমাৰ যিটো বিশ্বকৰ্মা আছিল, তেওঁ এনেকৈ এক গুৰি মাৰি মেলি তেওঁৰ ঘৰটো ভাঙি দিছিল। সেই ভাঙি দিয়া জেগাখিনি আমি এতিয়া চাবলৈ যাম। প্ৰথমতে ইয়াত আহিলোঁ, যেতিয়া ভাঙি দিছিল, তেতিয়া বস্তুবিলাকতো য'ত ত'ত পৰি গৈছে। যেতিয়া ব্ৰিটিছে বাগান চাগান বনাইছিল, সেই বাগান বনাওঁতে সেইবিলাক বস্তু উদ্ধাৰ কৰি সেই দিনৰ ৰজাই সেই বস্তুবিলাক ধুনীয়াকৈ সজাই মেলি থৈ দিছে। এতিয়া সেই ভাঙা বস্তুবিলাক ঘৰ যে বনাইছিল, কেনেকুৱা শিলেদি, তেতিয়া সেইটো টাইমতো হাতুৰি চাতুৰি বটালি চটালি একো নাছিল, আপোনালোকে জানে। সেই শিল কাটি কাটি শিলেদি বনাইছিল, আৰু ইমান ধুনীয়াকৈ বনাইছে নহয়, এতিয়া মিস্ত্ৰীয়ে কিন্তু এইবিলাক বনোৱাব নোৱাৰে। এতিয়া অলপ চাই লওক মন্দিৰটো। এতিয়া মন্দিৰ এতিয়া ভিতৰত যাব নোৱাৰে, নহ'লে ভিতৰতে দেখালোঁ হয়। এইবিলাক বিশ্বকৰ্মাই বনাই যোৱা ভাস্কৰ্য শিল্পী, এইবিলাক চব বিশ্বকৰ্মাৰ দিনতে বনোৱা। ভিতৰত সোমাব নোৱাৰে, মোৰ ভিতৰত যাব ইচ্ছা আছিল। এই মন্দিৰটোৰ নাম গুপ্তেশ্বৰ মন্দিৰ এইটো কাৰণে হ'ল যে, ইয়াৰে ভিতৰত এটা কুঁৱা আছে, সেই কুঁৱাটোৰ তলত কিবা এটা আছে, শিৱলিংগও থাকিব পাৰে, যি থাকিব পাৰে, কি আছে এইটো কোনো নাজানে। সেইকাৰণে সেই বস্তুটো গুপ্ত হৈ আছে, সেইটো কাৰণে গুপ্তেশ্বৰ মন্দিৰ বুলি কোৱা হয়। আৰু সেই কুঁৱাটো সেই ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন হৈ আছে, ঠিক আছে। ব্ৰহ্মপুত্ৰৰ লগত কেনেকৈ কানেকশ্যন হৈ আছে, সেই কুঁৱাটো ব্ৰহ্মপুত্ৰৰ যেতিয়া বাৰিষাৰ পানী বাঢ়িব, সেই কুঁৱাটোৰ পানীও বাঢ়ি যায়। আৰু সেই এইমাত্ৰ দেখালোঁ যে কাছত থকা পুখুৰীটো, সেই পুখুৰীটোৰ পানীও বাঢ়ি যায়, সেইটো ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন হৈ আছে। আৰু শংকৰদেৱৰ লগত এইটো কি ৰিলেশ্যন, এইটো শিঙৰি, ইফালে ব্ৰহ্মপুত্ৰ পাৰ হয় বৰদোৱা, নগাঁও ডিষ্ট্ৰিক্ট বৰদোৱা, সেইটোৱে শংকৰদেৱৰ লগত ৰিলেশ্যন। আৰু যেতিয়া আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, বলক 1 মিনিট মই যাব লাগিব তাৰ কাৰণে। এইটো চাওক গাইজ, কিমান ত্ৰিশূল আছে ইয়াতে, দেখিছানে কিমান ত্ৰিশূল আছে, কিমান শ বছৰ আগৰ পৰা এই ত্ৰিশূলবিলাক হেৰি হৈ আহিছে, কিমান ত্ৰিশূল আছে চাওকচোন। আপোনালোকে ইমান ত্ৰিশূল দেখিছিল নে জীৱনত? আৰু এই গাঁতাটো চাওকচোন, এই গাঁতাটো শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাই খান্দিছিল। আৰু এই জুইখোৰ যে জ্বলি আছে, ধোঁৱা যে ওলাই আছে, এই জুইখোৰ কেতিয়াও নুনুমাই। এই শংকৰদেৱৰ পিতৃৰ দিনৰ পৰা এই জুইখোৰ জ্বলিয়ে আছে আজিলৈকে। মানে সেইটো টাইমত বা মানে জানামতে আৰু যাৰ সতী সন্তান বা কিবা কিবি নাছিল, ধৰি লওক কাৰোবাৰ পুত্ৰ নহয়, যেতিয়া শংকৰদেৱ জন্ম হোৱা নাছিল, তেতিয়া কুসুম্বৰ ভূঞাই গাঁতাটো খান্দিছিল, ইয়াত হেৰি কৰিছিল। তেতিয়া সেই কাৰোবাৰ ঘৰত বেলগছ গজিছে, বেলগছৰ পাত বা ঠানি চানি আনি কাৰণে ইয়াত দি দিয়ে। ইয়াত দিয়াৰ পৰা সেই তেতিয়াতে যি জুই লাগিল, এতিয়াও সেই জুই লাগিয়ে আছে। সেইটো কাৰণে এই জেগাটো প্ৰসিদ্ধ বুলি কয়। চাওক, ঢেকীয়াজুলিটো চাবলগীয়া কি ধুনীয়া জেগা আছে। এইবিলাক চাওক, গোটেই ত্ৰিশূল এইবিলাক। এতিয়া আমি বলক, আপোনালোকেতো ইয়াৰে হিষ্ট্ৰীটো গম পালে, বৰ নহ'ব ভিডিঅ'টো চাই থাকক। চাওক, মই এটা কথা কওঁ, হিষ্ট্ৰী আছে, কিছুমান হিষ্ট্ৰী বহুত ইণ্টাৰেষ্টিং হয়, কিছুমান বহুত বৰিং হয়, আৰু কিছুমান বহুত ভাল লাগে, এণ্টাৰটেইনমেণ্ট হয়। কাৰণ মই আৰ্টছৰ ষ্টুডেণ্ট, মই হিষ্ট্ৰী জানো, মই হিষ্ট্ৰী পঢ়ি বহুত বৰ পাওঁ। কিন্তু এইবিলাক হিষ্ট্ৰী বহুত ইণ্টাৰেষ্টিং হিষ্ট্ৰী হয়। তাৰপিছতে আমাৰ অসমৰ হিষ্ট্ৰী চবেই ভালে পায়, সেইকাৰণে বহুত ইণ্টাৰেষ্টিং হিষ্ট্ৰী হয়।
আপোনালোকে চাই থাকক মই যিমানখিনি পাৰোঁ সিমানখিনি এক্সপ্লেইন কৰিছোঁ আৰু আপোনালোকেতো গুগলত মাৰি দিলে আহিয়ে যাব সেইটো কাৰণে চাই থাকক আৰু এতিয়া ব'লক এতিয়া বিশ্বকৰ্মা ঘৰত যাওঁ এইটোৱে মন্দিৰ ইয়াত বহুত মানুহ দৰ্শন কৰিব আহিছে মোৰ লগৰ ল'ৰাৰে দেউতাক হয় এইটো হেৰি বিশ্বকৰ্মা মন্দিৰ যোৱা ৰাস্তা সেইটো গেট ইফালে যায় আৰু বলক ডাইৰেক্ট মন্দিৰত লগ পাম আৰু তো এইখিনি চাওক এই যে শিলগুটিবিলাক যে দেখিছে শিল মানে এই ডাঙৰ ডাঙৰ শিলবিলাক দেখিছে এইবিলাক চাওক কি ধুনীয়াকৈ ডিজাইন দিছিল সেই সময়তে মই ভইচ অভাৰ কৰি আছোঁ মই সোমোৱা নাছিলোঁ বিশ্বকৰ্মা মন্দিৰৰ ভিতৰত সেইকাৰণে মই ভইচ অভাৰ কৰি আছোঁ এইবিলাক চাওক কি ধুনীয়াকৈ হেৰি দিছিল এইটোৱে মানে বিশ্বকৰ্মাৰ ঘৰ আৰু বেছি আগলৈকে যাব নাপালোঁ কাৰণ কৰোণাৰ কাৰণে ডিপাৰ্টমেণ্টে বোলে বন্ধ কৰি ৰাখিছে মানুহ এটা সেইকাৰণে আমাক পঠিয়াই দিলে চাওক কি ধুনীয়াকৈ হেৰি কৰিছিল সজাই তুলিছিল এইবিলাক এইটো চাওক গাইজ এইটোৱে বিশ্বকৰ্মা ঘৰ গেট চেট তালা মৰা সোমাব নোৱাৰোঁ এতিয়া কৰোণাৰ কাৰণে বন্ধ হৈ আছে এইটোৱে বিশ্বকৰ্মাৰ ঘৰ এইটো চাওক যিটো বিশ্বকৰ্মা শিৱৰ লগত কিবা কাজিয়া হোৱাৰ কাৰণে লাট মাৰি ভাঙি দিছিল এইটোৱে সেইবিলাক চাওক কিমান শিল চিল পৰি আছে এইবিলাক ৰজাই বাৰু আকৌ এবাৰ বনাইছে ভালকৈ কিন্তু মানে হ'লেও চব বিশ্বকৰ্মা ৰজাই খালি জাষ্ট সজাইহে ৰাখিছে এইবিলাক শিল চব যিটো আমাৰ হাতৰি চাতৰি নাছিল সেইটো কাৰণে চব হাতেদিয়ে মানে পাথৰে দিয়ে বনাইছে পাথৰ কাটি কাটি মেলি এইবিলাক ভাস্কৰ্য মই আপোনালোক ধুনীয়াকৈ দেখাম বুলি ভাবিছিলোঁ কিন্তু সোমাবই নিদিয়ে সেই মানুহটোৱে আমাক কিবা কিবি বকি থৈ গ'ল মানে একো হেৰি কৰা নাই আৰু সেইটো কাৰণে ইয়াৰ পৰাই চাই লওক আৰু এইটোৱে বিশ্বকৰ্মা মন্দিৰ তাৰে ওপৰত হেৰি এটা আছে বিশ্বকৰ্মা মন্দিৰ এটাও আছে বিশ্বকৰ্মা পূজাৰ দিনত বহুত ডাঙৰকৈ পূজা পতা হয় এইটোৱে দিয়ক ঠিক আছে আৰু সোমাব নিদিলে তো আজি বিশ্বকৰ্মাৰ ঘৰতে ভিডিঅ'টো সমাপ্ত কৰোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' আপোনালোক পুনৰ লগ পাম টিল দেন বাই বাই টাটা হেভ এ নাইচ ডে বাই 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 বাই